আপুনি ক'ৰ পৰা কৈছে? মই গুৱাহাটীৰ পৰা ক'লো। হয় কওকচোন। মই আপোনাৰ ফেচবুকত এটা পোষ্ট দেখিছিলো, তাৰ বাবে অকমান জানিব বিচাৰিছিলো কামটো কি হয়। হয় নিশ্চয় জনাম। মই এইখন প্লেটফৰ্মত যোৱা আজি 4 মাহে জড়িত হৈ আছো। জড়িত হৈ মানে মই ইমান ধুনীয়া এটা প্লেটফৰ্ম পাই মোৰ লাইফটো চেঞ্জ হৈ গৈছে। মই যোৱা 4 মাহে মানে বহুত শিকিবলৈ পাইছো, আৰ্নিং কৰিবলৈ পাইছো, লগতে মানে এটা ধুনীয়া সমাজ পাইছো, এখন ধুনীয়া সমাজ পাইছো। ভাবিলো মইও এখন সুবিধা পাইছো যাতে মোৰ ফেচবুকৰ বন্ধুবৰ্গসকলো পায়, সেইকাৰণে পোষ্টটো দিছিলো। আপুনি পোষ্টটো চাইছে ন? হয়। আচ্ছা, কেনেকুৱা হৈছে পোষ্টত? মই লিখিছিলো ৱৰ্ক ফ্ৰম হোম, কিনা বেচা কৰিব নালাগে, অলৰেডি তাত লিখা আছিলে। পোষ্টটো পঢ়িছে ন? হয়, সেইকাৰণে ফোন কৰিলো অকমান জানিবলে কি হয় কেনে লাগে। হয় নিশ্চয়। আমাৰ কি কৰিব লাগিব ইয়াতে? হয় আপুনি আমাৰ কোম্পানীটো জইন হ'বৰ কাৰণে আমাৰ প্ৰডাক্ট বেছ কোম্পানী হয়। আপুনি ওৱান টাইমৰ কাৰণে এটা প্ৰডাক্ট ল'ব লাগিব। তাৰপিছত আপোনাক ID দিয়া হ'ব, ID পাছপৰ্ট দিয়া হ'ব। তাৰপিছত আপোনাক ট্ৰেইনিং গ্ৰুপত জইন কৰা হ'ব, আৰু আমি তাতে আমাৰ ষ্ট্ৰং লিডাৰসকল আছে, তেওঁলোকে গাইড কৰিব আপুনি কামটো কেনেকে ষ্টাৰ্ট কৰিব লাগে। হয়, এই প্ৰডাক্ট কিনিব লাগিব বুলি যে ক'লে, এইটো প্ৰডাক্ট কি বেচিব তেচিব যাব লাগিব নেকি? এইটো তেনেকুৱা হ'ব নেকি মানে প্ৰডাক্ট লৈ পেলাই? নহয়, আপুনি আমাৰ পোষ্টত লিখাই আছিলে আমাৰ বিশ্বাস কৰিব নালাগে, ৱৰ্ক ফ্ৰম হোমে হয়। আপোনাৰ হাতত স্মাৰ্টফোন আছে চাগে? হয় আছে। হয়, আপুনি এনে আজৰি সময়ত কি কৰে বাৰু? এনেকে আৰু আজৰি সময়খন এনেই স্মাৰ্ট মোবাইলটোৰে ইউটিউব, ফেচবুক এইবিলাকত লাইকচ কমেন্টচ কৰি থাকো আৰু ৰিল চাই থাকো তেনেকে আৰু। আচ্ছা হয়, মোৰো আগতে 4 মাহৰ আগতে ময়ো আপোনাৰ নিচিনাকে ফেচবুক, ইউটিউব এইবিলাক চাইয়ে সময়টো ইউজ কৰিছিলো। মই এদিন দেখা পালো চক্ৰপাণী ছাৰৰ ইউটিউব বাৰ্তালাপত, তো সেইটো চাই মই জড়িত হৈ মানে আজি আজৰি সময়খিনি মই ইয়াত ইউজ কৰি এটা ধুনীয়া আৰ্নিং কৰি আছো। আপুনিও সেই সুবিধা কৰিব পাৰিব। এতিয়া কি কৰিব লাগিব প্ৰডাক্টটো ল'ব লাগিলে? হয়, আপুনি প্ৰডাক্টটো আপোনাৰ এইটো হোৱাটছএপ নাম্বাৰ হয় নাই বাৰু? হয়। হয়, আমাৰ প্ৰডাক্টৰ PDF আছে, মই প্ৰডাক্টখিনি আপোনাক চেণ্ড কৰি দিম। আৰু আমাৰ এখন মিটিঙো আছে, আগতে যেতিয়া আমি জইন হৈছিলো মেমে অপৰচুনিটি মিটিং দিছিলে, তাৰ মিটিঙৰ ভিডিঅ' আছে। আপুনি সেই মিটিঙৰ ভিডিঅ' চাইও ভালদৰে ডিটেইলছকে কোম্পানীটোৰ বিষয়ে জানিব পাৰিব। আপোনাক মই চেণ্ড কৰি দিম, ভিডিঅ'টো চাব পাৰিব আপোনাৰ যদি ইচ্ছা হয় আপোনাৰ। হাজবেণ্ডৰ লগত কথা পাতি আপোনাক জনাই আছো দেই, ফোন কৰিম আপোনালে। হয়, মই আপোনাক চেণ্ড কৰি দিছো ভিডিঅ'টো। হেল্ল'। হেল্ল'। হয়, মই কৰিম নে? আপুনি মানসী মেম? হয়, আপুনি কৈছিলে মই হাজবেণ্ডক সুধি পিনি কৰিম বুলি। ঠিক আছে। হেল্ল'। হেল্ল', মানসী শৰ্মা হয়নে? হয়। হয়, আচ্ছা। মই বাইদেউ ভিডিঅ' চেণ্ড কৰিছিলো, আপুনি চালে নাই বাৰু ভিডিঅ'টো? হয়, চালো বাৰু মই। হয়, সেইখিনি কেনেকুৱা লাগিলে আমাৰ ভিডিঅ'টো? আমাৰ মেমে ধুনীয়াকে বুজাই দিছে, একদম কম সময়ৰ ভিতৰতে আপোনাৰ মানে আমাৰ প্লেটফৰ্মটো একদম সহজ হয় একেবাৰে, একো তাত মানে টান বুলিবলৈ একোৱে নাই। কেনেকুৱা লাগিলে বাৰু ভিডিঅ'টো চাই আপোনাৰ? ভালেই লাগিছে মোৰ ভিডিঅ'টো চাই পেলাই, মোৰ কৰিবলৈও ইচ্ছা আছে বাৰু। কিন্তু মানে হাজবেণ্ডে অলপ মানা কৰিলে, আৰু অকমান পইচাৰো মোৰ অসুবিধা হৈ আছে। মই যেতিয়া পইচা মোৰ হাতত পৰে মই তেতিয়া কৰিম দিয়ক, আপোনাক জনাম আৰু। মোৰ ভালেই লাগিছে এনেই। হয়, আপোনাৰ এইটো প্ৰব্লেমটো ময়ো অনুভৱ কৰো। প্ৰথমে মোৰো এইটো প্ৰব্লেম হৈছিল যে হাতত পইচা নাই। তো আজি মই যদি আপোনাৰ নিচিনাকে জইন নহলোহেঁতেন, তেনেহলে মই আপোনাৰ এনেকে কথা পাতিবলৈ নাপালোহেঁতেন। মোৰতো এটা
আৰ্নিং লাগে সেইকাৰণে মই মেনেজ কৰি পিনি মই জইন হৈছো মই যেতিয়া জইন হৈছিলো মই হাজবেণ্ডক নুসুধাকে জইন হৈছিলো তেওঁ মানা কৰিলে হেতিন মোক ক'ত কোম্পানী সোমাইছা ঘৰতে মানে মই ইনকম কৰিয়ে আছো যেতিয়া তুমি এইবিলাক সোমাব নালাগে এনেকে ক'লে হেতিন কিন্তু মই তেওঁক নুসুধাকে মই পইচাটো মোৰো নাছিলে মেনেজ কৰি ললো তাৰপিছত তেওঁ যেতিয়া মোৰ ইনকম আহিলে ইনকম অহাৰ পিছত মই মেছেজ দেখালো তেওঁ বহুত ছাৰপ্ৰাইজ হৈ গৈছে আৰু এতিয়া তেওঁ বহুত হেপী হয় আপুনি যদি আপোনাৰ ইনকম লাগে তেনেহলে আপুনি সোমাব পাৰিব এইটো আমাৰ কোম্পানী যিটো মই আজি আৰ্ন কৰি আছো মোৰ এক্সপিৰিয়েন্সৰ ফালৰ পৰা আপোনাক কৈছো হয় আৰু আপোনাৰ ঘৰত ফেমিলি ল'ৰা ছোৱালী আছেনে হয় আছে হয় স্কুল গৈ আছে আপুনি কিমান পালে হয় মই অনলি 4 মাহত মই 31,000 ল'বলৈ সক্ষম হৈছো যিটো মই ঘৰতে বহি আগতে ইউটিউব ফেচবুক চাই ইউজ কৰিছিলো সময়টোতো আজি মই ডেটত সেইখিনি তেনেকে নাহিলোহেঁতেন মই 31,000 আৰ্নিং কৰিবলৈ নোৱাৰিলোহেঁতেন আৰু মই ইয়াৰ মেছেজ আছে আমাৰ পোষ্টাৰ বনাই থোৱা আছে আপোনাক মই তাৰ আমাৰ যিখিনি এচিভমেন্ট আছে আৰু আমাৰ চিনিয়ৰ লিডাৰ সকলৰ ধুনীয়া এটা ইনকম লৈ আছে মই নিউ হয় তো চিনিয়ৰ লিডাৰ সকল এতিয়া 1 উইকত আৰ্ন কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ পোষ্টাৰ বিলাক আছে মই আপোনাক সেন্ড কৰি দিম আপুনি চাব পাৰিব হেল্ল' শুনা পাইছে হয় হয় এইটো মানে কি ধৰক এই যে মানুহ জইন কৰাব লাগিব এইটো যে গম পালো ধৰক এইটোতো মানুহ জইন নকৰালে পেমেন্টটো পোৱা নাযাব ন পইচাটো একচুৱেলি চাওক আমাৰ মানুহৰ বিনা কাম হয় জানো বাৰু কওকচোন এখন স্কুলে হওক বাৰু টিচাৰ লাগে প্ৰিন্সিপাল থাকিলে জানো হ'ব তাততো টিচাৰ লাগিব ন টিচাৰ সকলোতো এজন মানুহে হয় নাই বাৰু ষ্টুডেন্ট বিলাক লাগিব আপুনি চাওকচোন চৰকাৰী জব এটাই কৰক বা প্ৰাইভেট জব এটা সকলোৱেতো আমি জড়িত হৈ আছো ন হয় সেইটোৱে মানে মইতো তেনেকে ঘৰতে থাকো হাউচ ৱাইফ হয় আৰু ইমান মোৰ মানে ৰিলেটিভ মানে ফ্ৰেণ্ড চাৰ্কলো নাই যে মই ধৰক পতককে মানুহক জইন দিব পাৰিম সেইটো এতিয়া কেনেকে পাম সেইটোৱে অকমান দিগদাৰী হৈছে মোৰ বাবে হয় সেইটো হয় বাৰু প্ৰথমতে সেইটো চিন্তা হয় কিন্তু আপুনি মোক এটা কওকচোন বাৰু আপুনি এতিয়া মোক কেনেকে চিনি পাইছিলে বাৰু এতিয়া যে আপোনাৰ লগত মই কথা পাতিছো মইতো আপোনাক চিনি নাপাও ন হয় মই আপুনিতো ফেচবুকতে মোৰ ফেচবুকত হয় আমাৰ সেইখিনি আমাৰ চিষ্টেমেটিক আছে আমাৰ আপোনাৰ যিটো স্মাৰ্টফোন হয় সেই স্মাৰ্টফোনটো আমি কেনেকে আৰ্ন কৰিব লাগে তাৰ ওপৰত আমাৰ ট্ৰেইনিং দিয়া হয় লিডাৰ্ছ মেম সকলে ষ্ট্ৰং লিডাৰ্ছ মেম সকলে ট্ৰেইনিং দিয়াৰ পিছত আপুনি পাৰফেক্ট যেতিয়া হৈ যাব ন সেইখিনি আপোনাৰ সহজ হৈ পৰিব হয় এনে প্ৰডাক্ট নোলোৱাকে জইন কৰিব নোৱাৰিম নেকি আমাৰ অনলি 1 টাইমৰ কাৰণে প্ৰডাক্ট ল'ব লাগে আমাৰ ইয়াত প্ৰডাক্ট ল'ব লাগিব আপুনি জানো ডেইলি ইউজ নকৰে চেম্পু চাবোন দোকানৰ পৰাতো ইউজ কৰে ন এবাৰৰ কাৰণে আমাৰ ইয়াৰ পৰা ল'ব পাৰিব আপুনি ফ্লিপকাৰ্ট এমেজনৰ পৰা বস্তু অৰ্ডাৰ কৰে নাই বাৰু কৰো কেতিয়াবা মাজে আনো এনেকে হয় তেওঁলোকে জানো আপোনাক আৰ্নিং কৰা এটা ৰাস্তা দিছে জানো বাৰু আমাৰ কোম্পানীটো সেইটোৱে বেনিফিট পাব আপুনি প্ৰডাক্ট এটা লোৱাৰ লগতে আপুনি আৰ্নিং কৰা এটা লাইফ টাইম ইনকমৰ কাৰণে এটা ৰাস্তা পাব আপোনাক দিছে জানো এই ফ্লিপকাৰ্ট এমেজন এইবিলাক কোম্পানীয়ে প্ৰডাক্ট আপুনিতো অৰ্ডাৰ কৰে ৰেগুলাৰ নাই দিয়া বাৰু তেনেকে ক'তো অফাৰ পোৱা নাই হয় ফ্ৰড আৰু নহয় তাকে অকমান অনলাইনত এতিয়া ধৰক মই জড়িত হোৱাৰ লগে লগে মোৰতো গোটেই নথি পত্ৰ খিনি দিব লাগিব ন কোম্পানীক গতিকে তেনেকে অকমান ভয় লাগে অনলাইনৰ ক্ষেত্ৰত অকমান হয় আপোনাৰ প্ৰশ্নটো ৰাইটে হয় আপুনি যিটো চিন্তা কৰিছে আৰু ফ্ৰড যদি হ'লহেঁতেন মই আপোনাৰ লগত এনেকে কথা নাপাতোলিহেঁতেন ময়োতো এগৰাকী অসমৰে হয় মইতো হাৰিয়ানা ফৰিদাবাদৰ অফিচটো চিনি নাপাওঁ আপোনাৰ নিচিনাকে মোৰো সেইটো প্ৰশ্ন উঠাহেঁতেন মই এনেকে আপোনাৰ লগত কথা নাপাতিলোহেঁতেন এইটো আমাৰ আপুনি নিশ্চিন্ত মানে ইয়াত কাম কৰিব পাৰিব এইটো আমাৰ চাৰ্টিফিকেট আছে পান কাৰ্ড আছে ৰেজিষ্ট্ৰেচনৰ চাৰ্টিফিকেট আছে সকলো নথি পত্ৰ আছে আমাৰ কোম্পানীৰ আমাৰ PDF বনাই থোৱা আছে কোম্পানী ডিটেইলছৰ ওপৰত আপোনাক তাকো সেন্ড কৰি দিম আৰু আজি ডেটত ইমান গ্ৰ' হৈছে আপুনি শুনিলে আচৰিত হ'ব ইণ্ডিয়াৰ ভিতৰত আমাৰ কোম্পানীটো টপত আছে
আমাৰ গ্ৰোথৰ নাম্বাৰ 1 হৈ আছে, আমাৰ আছামে টপত আছে। তো প্ৰাউড ফিল কৰোঁ আমাৰ কোম্পানীটোক লৈ। আপুনি নিশ্চিন্ত মনে আমাৰ কোম্পানীটোত জড়িত হ'ব পাৰিব। তাকে সেইটোৱে ভাবো কেতিয়াবা 1 উইকত জানো ইমান ইনকাম পোৱাটো সম্ভৱ নেকি? এইবোৰ দেখি আছো ফেচবুকত, মই তাকে ভাবিছো ইমান হয় হয় ইনকাম হয় আপুনি চকুৰে হয় আপুনি যেতিয়া আমাৰ কোম্পানীটো যেতিয়া জড়িত হ'ব ন, আপুনি অট'মেটিক এইটো বিশ্বাস কৰিব। চকুৰে দেখিতো সকলোৱে বিশ্বাস নকৰে, কিন্তু মই যিটো ইয়াত মই এক্সপিৰিয়েঞ্চ আছে, মই এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই আপোনাক কৈছো, যিটো মই নিজে লৈ আছো আমাৰ বেংকৰ ফালৰ পৰা। আপোনাক যদি মেছেজ বিচাৰে আমাৰ বেংকৰ প্ৰুফো আছে, তাৰ মেছেজো আপোনাক দেখাব পাৰিম। তাকে আপুনি যদি বিচাৰে মই দিব পাৰিম, বেংকৰ যদি প্ৰুফ লাগে আপোনাক। আৰু এটা চাওকচোন, আমাৰ কোম্পানীটো এন্ট্ৰি হ'বৰ কাৰণে 1100ৰ পৰা আৰম্ভ হয়, 1100, 2200, 3300 আৰু 4400। আপুনি কওকচোন বাৰু, এইকেইটা সৰু এমাউণ্টত কিবা এটা আপুনি কাম ষ্টাৰ্ট কৰিব পাৰিবনে বাৰু? মোক কওকচোন। আপুনি এটা সৰু দোকানে এখন খোলক, বা আপুনি বিউটি এখন পাৰ্লাৰে খোলক, আপুনি 4400 এটা সৰু এমাউণ্টত খুলিব পাৰিবনে বাৰু? কওকচোন। নোৱাৰো বাৰু সেইটো আজিৰ ডেটত। হয় হয় আপুনি এটা কাটিং শিকিবলৈ যাওকচোন। 1100 টকাত আপুনি কাটিংটো শিকিব পাৰিবনে বাৰু? এডমিশ্যন ফিজ 1000 ল'ব, 3 মহীয়া 6 মহীয়া কৰ্চ থাকিব। আপুনি সেইখিনি শিকাৰ পিছত আপুনি এটা মেচিন ল'ব লাগিব, তাৰ পিছত আপুনি প্ৰেক্টিচ কৰিব লাগিব। আপোনাৰ কিমানখিনি সময় লাগিব? আমাৰ ইয়াত না এডুকেশ্যন লাগে, আমাৰ না ইয়াত ট্ৰেইনিং হয়, না আপোনাক আপুনি একোৱে ইয়াত জড়িত একোৱে আপুনি কৰিব নালাগে, না এক্সাম দিব লাগে। আজি অসমত 3rd গ্ৰেড 4th গ্ৰেড এক্সাম বিলাক হৈ আছে। প্ৰথমে আপুনি পঢ়িলে, পঢ়ি কষ্ট কৰি পিনি এক্সাম দিলে, তাৰপিছত আকৌ ভাইভা দিলে। ইমানখিনি সময় নষ্ট হৈ গৈছে ন আমাৰ কোম্পানীত। আপুনি যেতিয়া শিকিব নহয়, শিকাৰ লগে লগে আপোনাৰ আৰ্নিংটো আহি থাকিব। আৰু আপুনি বেছি টাইম নলব। আমাৰ অলৰেডি আমাৰ লিডাৰৰ বহুত কাম থাকে, আমাৰ এইবিলাক আৰু পেণ্ডিঙত হৈ আছে, সেইবিলাক কামো কৰিব লাগে। আপুনি সোনকালে জনাই দিব আনচাৰটো। হয় ঠিক আছে, মই চাই লওঁ। আৰু প্ৰডাক্টছ খিনি যে এতিয়া ল'ব পাৰে, ধৰক কেনেকুৱা প্ৰডাক্টছ ল'ব লাগিব? আমাৰ হেয়াৰ ছাপ্লিমেণ্ট আছে, ডেইলি এচেঞ্চিয়েল আছে, বিউটি প্ৰডাক্ট আছে। আপুনি আপোনাৰ যিটো আপুনি ইউজ কৰিব, সেইটো হিচাপে আপুনি মোক জনাব প্ৰডাক্টবিলাক। মই প্ৰডাক্টৰ PDF কেইটা দি দিছো আপোনাক, চাই লৈ জনাবচোন। হয় হয় ঠিক আৰু আছে। আমাৰ ইয়াৰ বেনিফিট বিলাকো আছে। মই যিটো জইন হৈ আছো, ডায়মণ্ড এন্ট্ৰি হয়, সেইটো ডেইলি আপুনি 300ৰ পৰা 6000লৈকে ইনকাম কৰিব পাৰিব। আৰু মই যিটো আজি ডেটত কৰি আছো, সেইটো বেষ্ট হয় আমাৰ যিটো এন্ট্ৰি, ডায়মণ্ড এন্ট্ৰি। হয় আৰু হয় আমাৰ যিগৰাকী আশা পাত্ৰ মেম হয়, তেওঁ ডেইলি এটা ID 6000 ইনকাম কৰে। আৰু যিখিনি মানে তেওঁ ইমানেই, আপুনি যে চিন্তা কৰিছে মানুহ পাম নেকি, তেওঁ আজি ডেটত বহুত ফ্লাছিঙত গুচি যায়। আপুনি ভাবিবই নালাগে সেইখিনি কথা। আপোনাৰ যেতিয়া জইন হ'ব, অট'মেটিক এইবিলাক আহি থাকিব। হয় ঠিক হয় আছে। হয় জনাওক। আপুনি ইণ্টাৰেষ্টেড হয় নাই বাৰু? জনাওকচোন এবাৰ। হয় বাৰু, নহলেতো মই কল তেনেকে নকৰিলেও হয়। মোকো লাগে আজৰি সময়ত এটা কাম, সেইকাৰণে হয় হয় মই আৰু আমাৰ ID কেইটামান লগাবলে আছে। আপুনি যদি জল্দি পেমেন্ট কৰি দিয়ে, মই তেতিয়া আপোনাৰ ID-টো আগে লগাই দিম। আমাৰ 5-6টা মান মই এতিয়ালৈকে তেওঁলোকে পে কৰি থোৱা আছে। আপুনি যদি কয় জইন হ'ম বুলি, মই আপোনাৰ ID-টো আগে লগাই দিম। তেতিয়া তেওঁলোকৰ TV কেইটা আপুনিও পাব। হয়, মই জইন হ'ম বাৰু। ভাল লাগিছে আপোনাৰ লগত কথা পাতি, কিন্তু মই আজিয়ে কৰিব নোৱাৰিম চাগে। আৰু পিছত কৰিলেতো একো অসুবিধা নাই? এইটো চব আপোনাৰ যিমানে আপুনি আগত জইন হ'ব, আপুনি বেনিফিট সিমানে পাব। ক'লোৱে আমাৰ আপুনি যদি আগত হয় ন, তাৰ PV কেইটা পাব আপুনি। আপুনি যদি দেৰিকে হয়, তেতিয়া আপুনি ৱেটিঙত থাকিব। সোনকালে ঠিক আছে। জনাব আপুনি। হয় হয় ঠিক আছে, তেতিয়াহ'লে মই এনে ব্ৰঞ্জটোৱে কৰিম আৰু এতিয়া সৰুটোৱে কৰো বুলি ভাবিছো ষ্টাৰ্টিঙত। ব্ৰঞ্জটোৱে কৰিম। কি ল'ব লাগিব ব্ৰঞ্জটো কৰিব লাগিলে? ব্ৰঞ্জটো কৰিব পাৰিব, খালি আপুনি যেতিয়া 1 ডেত যেতিয়া আপুনি 1500 হ'ব ন, 1500তকৈ আপোনাৰ আপ হৈ যাব। আপুনি যিটো আমাৰ ডায়মণ্ড হয় ন, ডায়মণ্ডটো বেষ্ট হয়। আপুনি চাওকচোন 4400 বেছি হয়, এটা সৰু এমাউণ্ট হয় আজিৰ ডেটত। 4400 4400 আপোনাৰ মন্থলি ইনকমো নাহে।
আপুনি মেনেজ কৰি লওক পইচাটো। ডায়মণ্ড মোৰ ফালৰ পৰা কৈছো ডায়মণ্ডটো বেষ্ট হয়। আৰু আপুনি জইন হ'বৰ কাৰণে আপোনাৰ নামটো দিব যিটো আপোনাৰ ডকুমেণ্টছত আছে, আৰু এটা ইমেইল আইডি আৰু আপোনাৰ ফুল এড্ৰেছটো দিব যিটো প্ৰডাক্ট আহি আপোনাৰ ঘৰত পাবৰ কাৰণে। ইমানখিনি পইচা মোৰ হাতত নাই, অলৰেডি মই হাউচৱাইফ হয়। হাজবেণ্ডক জনাব লাগিব, কিন্তু তেখেতেতো মানাই কৰিছে, গতিকে মই সেইটো ল'ব নোৱাৰিম। তাৰ তলতো আছে গল্ডৰ আছে, প্লেটিনাম, সেইকেইটাও আপুনি ল'ব পাৰিব। 2200 টকীয়া আছে, 3300 টকীয়াও আছে। তাৰ বেনিফিট বিলাকো আছে। আপুনি ডেইলি 2200 টকা যদি জইন হয় ন, ডেইলি আপুনি 300 টকা অনলি এদিনত মানে ইনকম কৰিব পাৰিব। আৰু 3300 টকাটো 4,500 অনলি এদিনত ইনকম কৰিব পাৰিব। আপুনি যদি বেছি বেনিফিট বিচাৰে তেতিয়াহ'লে সেই দুটাও কৰি ল'ম বুলি ক'লে পাৰিব, গ'ল্ড আৰু প্লেটিনাম এই দুটাৰ ভিতৰত। আজিকালি চাওকচোন, বাৰ্থডে আপোনাৰ ল'ৰা ছোৱালী আছে ন, বাৰ্থডে এটা আপুনি চেলিব্ৰেট কৰিবলৈ ল'লে আপোনাৰ 2200 টকা এটা একেবাৰে সৰু এমাউণ্টে হয়। আপুনি পাৰ্টি কৰিবলৈ হ'লে, বাৰ্থডে চেলিব্ৰেট কেকো যায়, চাহ তামোল এইবিলাকৰ আকৌ খোৱা বোৱাটো 2200 টকা জানো আপুনি কৰিব পাৰিব? নোৱাৰি বাৰু সেইটো। হয় হয় হয়। কৰিলে মই কিমানকে পাম ডেইলি? কি কৈছে? 2200 টকাৰ এইটো কৰিলে মই কিমানকে পাম ডেইলি ইনকাম? ডেইলি অনলি এদিনত আপুনি 3000কে ইনকম কৰিব পাৰিব, অনলি এদিনত। এইটো জইন কৰাৰ পিছতে হ'ব ন? আপোনাৰ তাৰ পৰা ট্ৰেইনিং দিয়া হ'ব। ক'লোৱে যে প্ৰথমে আপুনি ট্ৰেইনিং ল'ব লাগিব। ঠিক আছে, তেতিয়াহ'লে মই কি পাম প্ৰডাক্ট? হয় হয়, মই প্ৰডাক্টৰ PDF আছে, মই তাৰ ডেট দি আছো আপোনাক। গ'ল্ড এণ্ড পিয়ৰ চিবাকটন জুচ আছে, হেল্থ মেক্স আছে, এইকেইটাও ল'ব পাৰে। আৰু চিবাকটন জুচটো বহুত ভাল হয়, যিটো মই ইউজ কৰিছো। মই ডায়মণ্ড এণ্ড লৈছিলো, তেতিয়া মই চিবাকটন জুচটো ইউজ কৰিছিলো। মোৰ দেউতাক দিছিলো, তেওঁ হাই ব্লাড প্ৰেছাৰ হয়, তেওঁ এতিয়া সেইটো নৰ্মেললৈ আহিছে। আৰু দুৰ্বল হৈ থাকে ন যি বয়সস্থ আমাৰ দেউতাসকল, দিনটো মানে সেইটো খালে একেবাৰে শক্তি পায়, মানে এটা এনাৰ্জি পায়, বহুত ভাল হয়। এইটো মই ইউজ কৰিছো। আপুনি এইটো ল'ম বুলি ক'লেও পাৰিব, চিবাকটন জুচটো। ঠিক আছে, তেতিয়াহ'লে মই সেইটোৱে ল'ম। অকে অকে, মই স্কেনাৰখন দি আছো, আপুনি স্কেনাৰখনত পে কৰি দিব প্ৰথমে। তাৰপিছত আপুনি এটা নাম আৰু ইমেইল আইডি আৰু আপোনাৰ এড্ৰেছটো দিব। আৰু নামটো মিষ্টেক নকৰিব, যিটো পান কাৰ্ড আৰু আধাৰ কাৰ্ডত থাকে ন, সেই শুদ্ধ নামটো দিব আপোনাৰ। আচ্ছা, আৰু কিবা ডকুমেণ্টছ দিব লাগিব নেকি? ডকুমেণ্টছ এতিয়া বৰ্তমান নালাগে। আপোনাৰ যেতিয়া KYC আপলোড কৰা হ'ব তেতিয়া ডকুমেণ্টছ বিলাক লাগিব, আৰু সেইখিনি আপোনাক মই শিকাই দিম সেইখিনি জইন হোৱাৰ পিছত। আচ্ছা, ঠিক আছে। অকে, ওয়েলকাম টু DDM ফেমিলি। থেংক ইউ। মানসী মেম, আপোনাৰ আজি কি হ'ল? ইমান মানে কি উইক নিচিনা লাগিছে যে? গা বেয়া নেকি? গা বেয়া নহয়, আছো ঠিকে আছে। ইমান ধুনীয়া কনভাৰচেশ্যন কৰে আপুনি, আজি মাতটো যেন আপোনাৰ বহুত উইক তেনেকুৱা নিচিনা লাগিছে। দিয়া হৈছে কনভাৰচেশ্যন। বাকী ৰীতা বাইদেউতো বহুত ধুনীয়াকে কৰিছে, নালাগে। কালিৰ পৰা অকমান গাটো বেছি বেয়া, অকমান সাধাৰণ, তথাপিতো আছো আৰু। ঠিক আছে, ধুনীয়া হৈছে বাৰু। ইমান পটককে ৰীতা বাইদেৱে জইন কৰাই দিলে। এনেকে আপোনালোকে কনভাৰচেশ্যন খিনি শুনিব, আৰু তেওঁ কুৱেশ্যন আপুনি আৰু কৰিব লাগিছিলে, কুৱেশ্যন থাকি গ'ল। তেওঁ আনচাৰ খিনি বিনা কুৱেশ্যন নিদিয়াকে তেওঁ আনচাৰ খিনি দি দিছে, আৰু সেইখিনিৰ পৰা আমি বুজিব লাগিব আমি কেনেকুৱা। হয়, যিখিনি কুৱেশ্যন নাই কৰা তেখেতে আনচাৰ খিনি তাৰ মাজতে দি দিছে। তাৰমানে আমি সেইটোৱে বুজিব লাগিব। আনচাৰ খিনি ভালকে শুনিব আপোনালোকে, কেনেকে কোনটো কুৱেশ্যনৰ আনচাৰ কেনেকে দিব লাগে। হেল্ল' মেম, মোৰ কিবা মিষ্টেক হৈছে নি জনাব। খালি আপুনি ৰিপিট এটা ৱৰ্ডকে দুবাৰ ৰিপিট কৰিছে, কিন্তু কনভাৰচেশ্যন ভাল হৈছে। ইমান পাৰফেক্ট নহয়, তথাপিতো আপোনালোকৰ পৰা শুনি শুনি শিকিছো আৰু। বহুত ধুনীয়া হৈছে, একো নাই, বহুত ধুনীয়া হৈছে দুগৰাকী কনভাৰচেশ্যন। আৰু আমাৰ যিহেতু এতিয়া আমি হেৰিটো সলাব লাগিব, 300ৰ পৰাটো আমি ক'ব লাগিব, কিন্তু 1500 আমি যেতিয়া ৱালেটত থাকিব তেতিয়াহে আমাৰ ৰিলিজ হ'ব, একাউণ্টলে ট্ৰান্সফাৰ হ'ব।